আমি যা খেলি আছে হ্যাপি হোলি আর কি আমি পানি বলি Kutu 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 kutu. Happy Holi babu. Happy Holi. Holi Holi. Wah. 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 Happy Holi. Hi. Ita hoise 11টা বাজিছে আৰু ৰাতি 11টা বজাৰ লগে আমাৰ বাবু থাকে আপোনালোক চলো আমি বাবুক দেখাওঁ Hyperlink is an online or page which knows as to move from one web pages to another website. A website is the corner of web pages. Information it is like a book having this chapter and different types. A web browser is an operating software which is used to convert Bye. to Good night. See you. Bye bye. Information for our web. Nam beta nam. Bye. Pakotar kas. Ajuna kaluna dat chili thak. Dada. Ida মানে কথা অলপমান খাব পৰা হৈছে আৰু জন্মদিন আহি আছে আৰু বেছি দিন নাই আৰু ডাকে ৰাখব কি কৰে আৰু হিচাপ নাই আৰু আমি স্কুলত যাম আৰু Dada. এতিয়া কি থাকে আৰু Dada. Mom. তাৰমানে Dada. বহিব পাৰা হৈছে অলপমান কিন্তু ই নিজে আৰু সমান নহয় আৰু বেলেগে বহাই দিব লাগে বেলেগে তাৰমানে বহাই অলপমান দিব লাগে দাদা
মন দা দা ইটা মানে থিয়া কোৱা, এডাল দা, ইনকে দা। ধৰি ইনকে থিয়া হৈ কৃষ্ণ থাকিব পাৰে ভগৱান কৰিছো ন পৰি কৃষ্ণ যায় নকব আৰু দিয়া এৰি দিলে কৃষ্ণ কৈ দিয়া কেতিয়াবা আৰু ইনকে লপটকে পৰি যায় মানে ইনকে ধৰি ইনকে পৰি যায় তাৰপিছত ইনকে বাদে কান্দে আৰু মানে কালি নে পৰহি মাৰিছে তাৰপিছত কান্দি কি দা দা বেটি দা দা মানে মাছ দিছিল কিয় কাৰণে ই দুষ্ট কৰে ইমান দুষ্ট কৰে যে অৰা চুপে নহয় খং উঠিছে ইয়াৰ বিছা দা 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 আকৌ দিছো কি কৰি আছা এইলা এইখিনিতো ঠিক হ'ব না এইখিনি টোপনি যাওক ইমান টোপনি ধৰিছে আৰু ঠাণ্ডাও লাগিছে ইমান ঠাণ্ডা পৰিছে এতিয়া ঠাণ্ডা Hi, welcome to our basically awareness channel. Ita hoise ita bajise 1:16 aru itia ami কি কৰি আছে আপোনালোক দেখে আছে বলক এটা আমাৰ সেইটো যে ফুল দেখিছে ন সেইটো এটা প্লামৰ ফুল আৰু মোৰ হাতত আছে প্লামৰ ফুল তাৰপিছত বড়ি বড়ি ফুল আছে আৰু আপোনালোক দেখে আছে বলক কোনটো ফুল এইটো হ'ল চেৰিছ ফ্লাৱাৰ ফুল আছে আৰু আমি চিনিবও পাৰোঁ এইটো দেখিছে নে কি বঢ়িয়া বঢ়িয়া ফুল লাগিছে আৰু ইয়াতে কেহিনাবা প্লাম হয় আমি নাজানো আৰু এতিয়া বাবুক চাওঁ বলক কি কৰি আছে সি বলক এতিয়া আমাৰ বাবু গা ধুই আহিলে আৰু এতিয়া আমাৰ মায়ে ইয়াক কাপোৰ পিন্ধাব ব'লা কাপোৰ পিন্ধো বাবু এতিয়া মজাছে খেলি আছে আৰু সি ৰাতি 1 o'clock আৰু 12 o'clock ই এনেকৈয়ে খেলি থাকে সি যদি 7 o'clock শুই যায় তাৰপিছত আৰু সি 12 o'clock আৰু 1 o'clock থাকে আৰু ৰাতিপুৱা 9-10টা বজালৈ থাকে শুই পেলাই বহি থলে বহি থাকে কিন্তু ই নোৱাৰে অকলে বহি থাকিব আৰু ই পাৰা হোৱা নাই বহি থাকিব এতিয়া 9 month মাৰ্চৰ 9 তাৰিখে কমপ্লিট হৈ যাব আৰু ই 10 monthত সোমাব আৰু ই তাৰমানে বুঢ়ী হ'ব পাৰে আৰু নিজে হ'ব পাৰে সোমাই থ'লে অলপমান not cut অলপমান থিয় থাকে আৰু কি কয় আৰু নাই আৰু ক'বা গা ধুই উঠিলে এতিয়া কাপোৰ পিন্ধি
কাপোৰ পাৰা কাপোৰ পিন্ধা এইটো কাৰ কাপোৰ বুলি জানানে? এইটো মোৰ কাপোৰ আৰু মোৰ পিন্ধাৰ পিছত পূজাই পিন্ধিলে, তাৰপিছত আমাৰ বাবুই পিন্ধিলে। ই বহুত কাপোৰ আছে। আপোনালোকে চাওক গাড়ীৰ কি অৱস্থা কৰিছে। হালাত ই ভাঙি চাঙি কি কৰিলে আৰু হিচাপ নাই। পাউডাৰটো দিলে গোটেই ঘূৰি পেলাব তাৰমানে, আৰু ফ্লাক্সটো দিলে আৰু তলত পেলাই খাৰিব। ভাঙি কি কৰিম। এইটো ভিডিঅ'টো ভাল লাগিছে, লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে। দাদা